দেখুৱা দেৱী কালিকমল বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগৰ চৰণ দৰ্শন হয় দেৱী আজি তাৰ পৰাতে বঞ্চিত হ'ল আপুনি ঠিকে ভাবিছে আজি প্ৰথমবাৰৰ বাবে এই বৈকুণ্ঠ কৰি দৃশ্য দেখি অভিযোগ আছিল লগতে জ্ঞান অলপ শুনা যায় আজি তাৰ ব্যতিক্ৰম হ'ল দেৱী প্ৰণয় এই পৃথিৱীত আৰু কিছুদিনৰ পিছতে চাৰিওফালে তাকেইটো ক'বলৈ গৈছিলো কৰিলে ক'লো তাত কি দেখিলো জানা ব্ৰহ্মা বিষ্ণু পাৰ্বতী ব্ৰহ্মাৰে কন্যা সৰস্বতী What?